আকৌ পানী আহি গৈছে সো আমি জিকি অৱস্থা বয়া এতিয়া আমি জিৰা হেল্ল' গাইজ আমি আজি যাই আছোঁ বৰপেটাত শ্বপিং কৰিবলৈ সো আমি কি শ্বপিং কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকক গাইজ আমি যাব ওলাইছোঁ বৰপেটালৈ শ্বপিং কৰিবলৈ সো আপুনি ভিডিঅ'টো চাই থাকক ফাইনালি বৃষ্টি আইসা পড়লো তার জন্য আমরা এক সাইডে দাঁড়িয়ে নিলাম গাইজ ফাইনালি আমরা এক চান্সে বরপেটা যাইতে পারলাম না বৃষ্টি আসার জন্য গাইজ বৰষুণৰ বাবে আমাৰ বৰপেটালৈ যোৱা বহুত প্ৰব্লেম হৈছে অলপ পিছত ৰখিব লগা হৈছে চাওক আপোনালোকে পানী পৰি আছে তাৰ বাবে আমি অলপ যাই ফাইনালি পানী কমি গৈছে এতিয়া আমি আকৌ যাম বৰপেটালৈ যাত্ৰা গাইজ ফাইনালি বৰষুণত জিকি বৰপেটালৈ যাত্ৰা চ' আপোনালোকে ভিডিঅ'টো চাবলৈ নাপাহৰিব হেল্ল' গাইজ আপোনালোকৰ বাবে বৰষুণৰ জিকি বৰপেটালৈ যাত্ৰা গাইজ ফাইনালি আমি হাইৱে পাই গ'লোঁ এতিয়া আমি যাবলৈ ওলাইছোঁ বৰপেটা ইয়াৰ পৰা আৰু বৰপেটা বেছি দূৰ নাই अरे ओ भाई क्या मौसम है आज गाइज আজিৰ দিনটো বহুত ভাল লাগি আছে বতৰত কিন বৰষুণ এতিয়া অলপমান কমি গ'ল এতিয়া আমি যাই আছোঁ আৰু আজি ৰ'দ আৰে কেলা গাড়ীটো চাইড দিবই নোখোজে গাইজ আপোনালোকে ভিডিঅ'টো চাই থাকক আমি বৰপেটা যাই কিনে হ'লচেল দোকানত সোমাম আৰু আমি সকলো প্ৰডাক্ট কিমান দামত কিনো চ' আপোনালোকক গোটেইখিনি বুজাই দিম চ' আপোনালোকে ভিডিঅ'টো চাই থাকক একচুৱেলি গোলক কাপোৰ দোকানী চ' আমি বৰপেটা যাই কিনে হ'লচেল দামত কাপোৰবিলাক কিনিম তাৰপিছত আমি এইবিলাক বিক্ৰী কৰিম চ' আপোনালোকক দুখাম এটা টি চাৰ্ট বা অনলি চাৰ্ট কিমান দামত লোৱা হয় হ'লচেলৰ পৰা আৰু কিমানত বিক্ৰী কৰা হয় চ'
গাইজ বৰষুণ আহি গৈছে, তাৰ বাবে আমি ব্লগটো বনাব পৰা নাই। চাওক আমাৰ অৱস্থা চাওক গাইজ, বৰষুণৰ বতৰত কেনেকুৱা কণ্ডিশ্যন হৈ গৈছে গাইজ। চাওক বৰষুণ বতৰত কেনেকুৱা ভিডিঅ' বনাই আছোঁ। চ' অলপ পিছত বৰষুণ আহি যায়, তাৰ বাবে আমাৰ অলপমান জিৰাব লগা হৈছে। আপোনালোকে ভিডিঅ'টো চাই থাকক। এইফালে আছে আমাৰ ড্ৰাইভাৰ গোলক। গাইজ ফাইনেলি বৰষুণ কমি গ'ল, আকৌ এতিয়া আমি যাত্ৰা কৰিম। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক, আৰু ভিডিঅ'টো বহুত মস্তি হ'ব। আপোনালোকে ভিডিঅ'টো চাই থাকিব নাপাহৰিব। অকণমান পিছত বৰষুণ দিয়ে, কি যে হ'ব। গাইজ ফাইনেলি বৰষুণ কমি গ'ল, আকৌ যাত্ৰা বৰপেটালৈ। গাইজ বৰপেটালৈ যাত্ৰা বৰষুণ বতৰত। রাইডার ব্লগ। আজি আমাৰ কপালটো একদম বয়া, অলপ পিছত বৰষুণ আহি যায়। গাইজ লাহে লাহে বৰষুণটো কমি আছে। হেল্ল' গাইজ, ফাইনেলি বৰষুণ কমি গৈছে, এতিয়া আমি যাম ওলাইছোঁ। চ' আপোনালোকে আজি ভিডিঅ'টো বুম হ'ব, বুম। আপোনালোকৰ বাবে লৈ আহিছোঁ বুম ব্লগ। আৰে আকৌ বৰষুণ আহি গ'ল গাইজ, চ' আমি দুখিত। আকৌ পানী আহি গৈছে, চ' আমি জিকি অৱস্থা বয়া। এতিয়া আমি জিৰাব লাগিব। গাইজ কেমেৰা ঘোলা হৈ গৈছে। অ' ভাই চাওক গাইজ ফাইনেলি আমি আহি গৈছোঁ। সোনকালে আহা, পানী আহি গৈছে গাইজ। পানী আহি গৈছে, তাৰ বাবে আমি ইয়াত আহিব লগা হৈছে। আজিৰ দিনটো একেবাৰে বেয়া, চ' অকণমান পিছত জিৰাব লগা হৈ গৈছে। আমি অলৰেডি 5 বাৰমান জিৰাইছোঁ। হেল্ল' গাইজ, বৰষুণৰ বাবে আমি জিৰাই আছোঁ ইয়াত। চাওক জেগাটো কেনেকুৱা লাগিছে। এইটো এটা কোম্পানীত আহি পাইছোঁ। এইফালে আছে টাইলছ, চ' এইফালেও আছে টাইলছবিলাক দি কিবা এটা বনাই সিহঁতে, আমি ধৰিব পৰা নাই। এইটো হ'ল এটা সৰভোগৰ সৰু এটা কোম্পানী। কোনোবাই যদি কাম কৰিব বিচাৰে টাইলছৰ কাম, চ' ইয়াত যোগাযোগ কৰিব পাৰে। আমি কিনি নে বাবা কিনে। হেল্ল' গাইজ, ফাইনেলি আমি বৰপেটা পাই গ'লোঁ। এতিয়া আমি শ্বপিং কৰিম, চ' আপোনালোকে ভিডিঅ'টো চাই থাকক। ফাইনেলি আমি বৰপেটা পাই গ'লোঁ, এতিয়া আমি শ্বপিং কৰিম, চ' আপোনালোকে ভিডিঅ'টো চাই থাকক। এইবিলাক চব হ'লচেলাৰ দোকান, চ' আমি ইয়াৰ পৰা কাপোৰ ল'ম। এয়া গোলক ভাই। গাইজ ফাইনেলি আমাৰ শ্বপিং কৰা হৈ গ'ল, বস্তাটো এতিয়া পেকিং কৰি আছে। এতিয়া আমি ঠেলাত দি দিলোঁ বস্তাটো, এইটো ঠেলাটো লৈ কিনে বাছ গাড়ীত লৈ দিব। গাইজ এতিয়া আমি যাই আছোঁ, এটা লেবাৰক দি দিলোঁ আমাৰ বস্তাটো, যিবোৰ আমি শ্বপিং কৰিলোঁ গোটেইখিনি লৈ। আমি পাই গ'লোঁ বাছ ষ্টেচন। এতিয়া মালটো ধৰি কিনে দি আছে। থোড়া জল লাগাকে। গাইজ ফাইনেলি আমি খোৱা দোৱা কৰি ল'লোঁ।
এয়া গোলক খাই আছে অকণমান দুখাই দিছোঁ হোটেলটো ফাইনেলি গোলকৰ পে'মেণ্টটো দিয়া হৈ গ'ল এয়া গংগা হোটেল গাইজ খাৱা দাৱা হৈ গ'ল এতিয়া আমি যাবলৈ ওলাইছোঁ ঘৰলৈ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল আপোনালোকৰ চোৱাৰ বাবে ধন্যবাদ টাটা বাই বাই